আজি এই ৰাতিপুৱা ধৰক 9টা বজা 9:30 বজামান মই ডিফু যাম বুলি ওলাইছিলোঁ, কিন্তু আমি দেখা পাইছোঁ ইয়াতে এই টেক্সেশ্যন মানুহহঁতি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেহঁতৰ নৰ্মেল ডিউটি হিচাপে তেওঁলোকে আহিছে সুখানজনতে। মই ডিফু যাওঁতে বাটত চবেই ইয়াত কেইজনমান মানুহ আছিলে, তাৰমানে প্ৰায় 700-800জন মানুহ গোট খাই পেলাই একদম মাৰিম পিটিম একদম মৰাই দে একদম কিবা দে বুলি কৈ পেলাই একদম লাঠি দাও একদম কিবা পাথৰ দি চবেই মানে এটেক কৰিব বিচাৰিছে। সেই যাওঁতে মই বোলে বচাবলৈ ওলালোঁ, তাতে মোকো এটেক কৰিলে। ইয়াত চিলাই পৰিলে 3টা। তাৰপাছত এইকেইটা দুখ পাইছে, এইখিনি দুখ পাইছে, এইখিনিকেইটা দুখ পাইছে আৰু ৰড পৰা মাৰিছে। মই মানে যেনে তেনে মোৰ বেলেগ উদ্দেশ্য নাই, মোৰ উদ্দেশ্য খালি মাত্ৰ এইটোৱে আছে, কেৱল মই টেক্সৰ মানুহ নহয়, মই বেপাৰী হয়। মোৰ ইউনিট আছে সুখানজন ছুপাৰ মাৰ্কেটত। মই এই বিভিন্ন প্ৰডাক্টৰ মই ডিষ্ট্ৰিবিউটৰ কৰোঁ আৰু চবেই মই চিনি পাওঁ। টেক্সৰ কথা লৈতো আমি টেক্স দিয়ে আহিছোঁ আৰুতো দি যাব লাগিব, সেইটো মই জানো। যে কথাটো হ'ল একো হুট পোচ নাই, খালি মাৰিম পিটিম। আজি 4-5 দিন আগৰ পৰা মই ইংগিত পাই আছোঁ সুখানজনে এইটো গোটেই প্ৰি প্লান হৈ আছে। তাৰ মাজতে এক নম্বৰ হৈ গ'ল বিজয় সিং, তেওঁ অৰ্গেনাইজ কৰিছে আৰু তাৰ লগত আৰু 5-6জন মানুহ আছে। তেওঁলোকৰ টেক্সেশ্যন মানুহবোৰ যেতিয়া ডিফুৰ পৰা আহে খালি মানে মাৰি পিটি আৰু সিহঁতক হত্যা কৰিব লাগে বুলি সিহঁতৰ প্ৰি প্লান আছিলে। সেইটো গম পাই পেলাই মই আজি ডাউট হৈছে। মই যাওঁতে ডিফু যাম বুলি আহিছিলোঁ, তেতিয়া ভাবিলোঁ এইটো কি হৈ আছে, ইমান মানুহ গোট খাই আছে কিয় বুলি। তেতিয়া মই তেহেঁতক বচাবলৈ মই ওলালোঁ। সিহঁতে মোক দুখ পালে, এখেতে একদম অৱস্থা নাইকিয়া কৰিছে। তেখেতক মই প্ৰথম ৰেস্কিউ কৰিলোঁ, তাৰপিছত তাৰ লগত 2-4জন আছে ৰেস্কিউ কৰিলোঁ। এনেকুৱা কৰি পেলাই যেনে তেনে জান বচাই পেলাই আমি আহিলোঁ। পুলিচ প্ৰশাসন মদত লৈ আমি হস্পিটেললৈ গৈছোঁ। এতিয়া মই হস্পিটেলৰ পৰা আহিলোঁ। এতিয়া কি হৈছিলে ঘটনাটো মানে এইটো হ'ল যে এছ অথৰিটি ডাইৰেকশ্যন আমাৰ ইয়াত ট্ৰেনিং লাইচেঞ্চখন ভেলিড হয় নহয়, আমি চাবলৈ আহিছে চাবলৈ আহিছে যে আমি যেতিয়া যেতিয়া আমি আহি পাইছে এজন মানুহ বিজয় সিং বুলি আছিলে। সেইজন মানুহে দোকান বন্ধ কৰ বুলি স্কুটিৰ পৰা আহিছে, দোকান বন্ধ কৰিবলৈ চবক অৰ্ডাৰ দিছে। মই তাক সুধিলে কি হ'ল বুলি, মোৰ গাড়ী আগত আহিলেহি, গাড়ীখন ইয়াত থ'ব নহ'লে যাব নাপাব বুলি কৈছে মোক। আৰু মোবাইলখন ৰেকৰ্ডিং সি কি ভাবিছে যে সি কৈছে যে মোবাইলটো মোক দি দিয়ক বুলি কৈছে। মোবাইলখন কাঢ়ি ল'ব খুজিছে, মোবাইলখন ভাঙি দিলে। aman sini lang lo latu apran dangerous lo ini how bukan amun ini tunta mina amun ini hondu la sojoni masih rescue kuri po police station an ponpo sepesis pi fansi ni pini dak pini amala so masih ni phana attack lo dak silai long khone dolo dak suno dak suno arlong na wardo pulang di mata arlong wardo asap soy lo pini ni road pe asap soy lo don ke thaya apu theng dagi kami prepare mane kami prepare le bang apna kadu we phata ni chuni ni ke Karbi Anglong Autonomous Council fasila ke tek lagi nili phan kali lagi lag ile 6 dulu area long बेपार के क्लेम नहीं रूल्स दो के कदो वेदा चीनी ठिकाlang तुमदा चीनी कदो वेदा ना सो टेक्स दुकान जैसे पत्तों पुदोंगे नो ये just awareness से bang chola aja actually nili हमें नॉन ला बंगे लागनो पप्पा nili hi bachuluri fan taxation department thoman ke nali pura dolo nili gela tu mas license masi forever se cancel kurin apna ko dukan dismantle se pine akala ke attack nili fan attack poli lagi direct government council masih ada kaitek khai lang nana pe mang pudak nikan di sini lo cang ai tung lang thong lo kai telas kalau pi mani tu mehdi sai po ja sini lang po aku mane isi nani tu kami som helang nu kami hedi som he fake tu do ta fake tu do la so fake ka joni pe kami hedi alam do ti di patmi ta information ki no ting ani ka sa ko mani tu civil dress na nam tha mani tu nge civil dress ka ki dam de lo government department ke la uniform sani aku civil dress pe nam sa me I card do ji asi lahai mane awareness lo jalo pasi tu ki no na ke to chalang asi ini non bang ke la son ke kita de lo no ma just awareness chalang
माने नमी तुम डिपार्टमेंट में है सॉरी नो दुके किफुंग तंगता पफुंग पावे में एक्शन एंड पावे में होता है मानी थे बस दो मान बहुत किबो नहीं बस खाला सो की और किबो नहीं तुम तमे लगे आज आप एनी टाइम नो जराब नो पिरी नहीं पिरी पे इतना अनिस पत्रों पे तुम की मिठाई मगा जी खेरा का दिन सो तुम की अब itu council department to state Bang on duty. Bang on duty. Pakai bab pulang ni. nilita solam se san boja de bipari ke nilita bipari lo nilita formul chojora bon nilita so khanjan do Kalau ini pernah cerita atau nang kala lokal lo chinglo lain বাইদেউ ককাইসকলক যে আপোনালোকে যে দোকানটো চলাইছে ঠিক আছে উই হেভ নাথিং টু চে এগেইনষ্ট ইউ আপুনি যিকোনো দোকান খোলক যিকোনো বিজনেছ কৰক আমি সেইটো কোনো নাযাওঁ কিন্তু আপোনালোকে ট্ৰেডিং লাইচেন্সটো আহি ট্ৰেডিং লাইচেন্সটো আপোনালোকে আমাৰ টেক্স অফিচত আহি আপোনালোকে যিসকলে নাই যিসকলে আছে ঠিকেই আছে যিসকলে ট্ৰেডিং লাইচেন্স নাই ঠিকেই আছে বাৰু কিন্তু জাষ্ট ইনফৰ্মেশ্যন দিবলৈ লৈ কিন্তু কিছুমান ইয়াত আহি পায় কিছুমান যিটো দৃষ্টিকান্ত যিটো গুণ্ডাসকলে আজি সেই ডিষ্টাৰ্বেঞ্চত ক্ৰিয়েট কৰিলে তেওঁলোকে বেয়া বেয়াকৈ ক'লে যে বেয়া মোক তেওঁলোকে আহি আছে সেইটো আহিছে বুলি বেয়া প্ৰবন্ধ মানে মিছবিহেভ কৰি তেওঁলোকে মিছ হেণ্ডেল কৰিলে এই ইউনিফৰ্ম আমাৰ যিটো অফিচাৰসকলক ইউনিফৰ্ম টানিলে মানে তেওঁলোকে মিছ হেণ্ডেল কৰিলে মাৰিলে পিটিলে আৰু এইজন আমাৰ ভাইসকলক বেয়াকৈ পিটিলে গতিকে সেইটো খুব দুখিত ভেৰি আনফৰ্চুনেট গতিকে এনেকৈ ক'ব নালাগিছিলে কাৰণ অকল ইয়াত বোকাইজান চুকানজানটো নহয় গোটেই কাৰ্বি আংলঙতো গোটেই ঘূৰি আহিলে কিন্তু পিছফালে এনভাইৰনমেণ্ট গোটেই ইনফৰ্মেশ্যন মানে তেওঁলোকে দিবলৈহে গৈছে গতিকে ভালে ভালে চলি আছে কিন্তু তেনেকৈ হ'ব নালাগিছে কাৰণ এইটো উইদিন জুডিকশ্যন অফ কাৰ্বি আংলং আমি বেলেগটো জানো আমাৰ চব কাৰ্বি আংলং আছে আমাৰ নিজৰ ভাই ককাই হিচাপে আছে কাৰণ আমি নিজে গভৰ্ণমেণ্ট অফিচাৰ আমিওতো টেক্স দিয়া হয় মানে প্ৰত্যেক মাহে যে আমি এজ প্ৰফেচনেল টেক্স আমি গভৰ্ণমেণ্ট অফিচাৰসকলে আমি দিয়া হয় আমি টেক্সটো এইটো কম্পালচৰি অকল মই বোলো নহয় বা আপোনালোকে নহয় এনি পাৰ্চন দিয়া হয় মানে টেক্সটো গতিকে তেনে হ'ব নালাগিছিল খুব মানে বেয়া কাম কৰিলে তেওঁলোকে খুব মানে যিটো পিচফুল এনভাইৰনমেণ্ট তেওঁলোকে বেয়া কৰিলে ইয়াত আমাৰ বোকাইজান চুকানজান ৰাতিপুৱা অলপ ভিৰত এটা খবৰ পোৱা গৈছে যে আপোনালোকে তাত বোলে লাইচেঞ্চ ৰিনিউ কৰিবলৈ গ'লে বহুত ডিলে কৰে বোলে এইটো কিমান দূৰ সঁচা কথাটো নহয় আগত বেছি হয় আগত তাৰমানে আমাৰ মেন পাৱাৰ কম আছিলে বাৰু এটা মেন পাৱাৰ হৈছে এতিয়া কৰিব নিশ্চয় হ'ব এতিয়া সেইকাৰণে প্ৰচেছত চলি আছে এতিয়া আগতো মেন পাৱাৰ নাছিলে এতিয়া মেন পাৱাৰ হোৱাৰ কাৰণে এটা ডেফিনেটলি হ'ব সেইকাৰণে ইনফৰ্মেশ্যন দি আছে আপোনালোকে যিসকলে নাই আপোনালোকে আহি মানে এই ট্ৰেডিং লাইচেঞ্চটো এপ্লাই কৰক ফিজটো দিয়ক বা প্ৰভিন্সিয়েল টেক্স যিটো গভৰ্ণমেণ্ট টেক্স যিমানখিনি দিবলগীয়া আছে আপোনালোকে আহি তাত অফিচত জমা দিয়ক সেইটোৱে এতিয়া মেন পাৱাৰ নাছিলে মাজত হয় সেইটো ঠিকেই কৈছে আপুনি ৰাইট কথা কৈছে মেন পাৱাৰ নোহোৱাৰ কাৰণে অকণমান মানে ডিলে মানে কৰা হৈ গৈছে এতিয়া ডেফিনেটলি হ'ব এতিয়া ফুল চিং চলি আছে এতিয়া কিবা TOT মানে কিবা এটা টাইম টেবুল আছে নেকি ইমান দিনত আপুনি কৰাৰ পাছত হৈ যাব পাৰে বুলি কিবা এটা আশা দিব পাৰে নেকি তেতিয়া মানুহবিলাকে এৱাৰনেছ হ'ব অলপ নহয় একজেক্টলি টাইম টেবুলটো যে আজি আহিছে যে আজি হৈ যাব সেইটো ক'ব নোৱাৰোঁ কাৰণ মানুহ এই মানে কাৰোবাৰ বা বেমাৰ হ'ব পাৰে কাৰোবাৰ অফিচিয়েল অকণমান লেটলি হ'ব পাৰে গতিকে সেইটো মই ক'ব নোৱাৰোঁ যে আজি এপ্লাই কৰিছে আজি হৈ যাব হয় নহয় আজি এপ্লাই কৰিছে আজি হৈ যাব সেইটো নহয় সেইটো অলপ মানে পিছ হ'ব পাৰে মানে this morning, inspectors or tax officers, they proceeded to this Bukajan and Sukajan set in order to check trading license and provincial tax. It is seen that most of the traders didn't possess trading license, so they came here only in order to check and also to inform them to obtain trading license from the Office of Consumer Taxes. And this morning, and I came to know that some miscreant traders, and they started mishandling them, and they started beating them. When I saw in the videography, so and as directed by our authority, I came here directly, and we will not compromise to those culprits to manhandling our officer. And one next thing he has been manhandling, and one person called this Mr. Tokambi, and he was badly beaten by some miscreant. And now I have seen that I have already discussed and talked with SDPU,
Bazan and also Bazan, they have been arrested. They are under police custody. So I thank all the police, Bazan police officer, and for timely action. And from the timely action, and now we are in the police station. So I thank my some officer for the activeness. Thank you. Also, I thank all media personnel for coming here. And I appeal to all the business trader associations that not to repeat such a. It is our appeal that trading license is must, because it has been requesting several times to all business traders that to obtain the trading license is must. That is the rule as per rule of the Autonomous Council. Thank you. My superintendent is there, and you can. Tax officer. ঠিক তেনে আজি গোটেই কৰ্মাংগ ঘূৰি আহিলে ঘূৰি ঘূৰি চব আজি তাৰমানে কাউন্সিল অৰ্ডাৰ আমাৰ নিয়ম আছে ৰুলছ আছে যিসকলে বিজনেছ ট্ৰেডাৰসকলে তেওঁলোকে দে কেন ৰান এনি কাইণ্ড অফ বিজনেছ যিটো লেগেল ট্ৰেডিং লাইচেন্স দৰকাৰ গতিকে এওঁলোকে অহাটো মানে ইনফৰ্মেশ্যন দিয়া তাৰমানে যে আপোনালোকক যিটো কাউন্সিলৰ যিটো টেক্স প্ৰভিজনেল টেক্স হওক প্ৰভিজনেল টেক্স হওক বা ট্ৰেডিং লাইচেন্স হওক যে আপোনালোকে আমাৰ কাউন্সিলৰ অট'নমাছ কাউন্সিলৰ আহি আপোনালোকে সেই ট্ৰেডিং লাইচেন্সটো আপোনালোকে ল'ব লাগিব বুলি সেই ইনফৰ্মেশ্যন তেওঁলোকে দিবলৈ আহিছে। ইন দ্য মিন টাইম ৰাতিপুৱা আহি আমাৰ ইনস্পেক্টৰসকলে আহি তেওঁলোকে থানালৈ আহিব বিচাৰে, ইনফৰ্মেশ্যন দিব বিচাৰে যে আমি সেই সুখাঞ্জন এৰিয়াত বা ভূগাজন এৰিয়াত আমি যাব বিচাৰিছোঁ বুলি তেওঁলোকে ইয়ালৈ আহিলে। কিন্তু মেডাম চাম মিছক্ৰেণ্টসকলে চাম ইণ্টেনশ্যনেলি এই মানে পিচফুল এনভাইৰনমেণ্টটো তেওঁলোকে মানে বেয়া কৰিব বিচাৰে, পিচফুল এনভাইৰনমেণ্টটো, আৰু তেওঁলোকে আজি সেই মানে চিষ্টেমটো ক্ৰিয়েট কৰি আজি পিচফুল এনভাইৰনমেণ্টটো তেওঁলোকে বেয়া কৰি দিলে। সেইটো আমি চবেই জানে, যি বিজনেছসকলে অকল ইয়াত বুলি নহয় গোটেই কাৰ্বি আংলং তেওঁলোকে ঘূৰি আহিলে, গোটেই ডকমকা হওক বাৰফা হওক লাইভিং হওক ঘূৰি আহিলে, কিন্তু তেওঁলোকে পিচফুল মেনছত তেওঁলোকে বুজালে বা জানিলে, তেওঁলোকে ভালেই পাইছে যে আপোনালোকে অট'নমাছ কাউন্সিলৰ পৰা যে আহি যে আমাক ইনফৰ্মেশ্যন দিছে যে ট্ৰেডিং লাইচেন্সটো দৰকাৰ প্ৰয়োজন বুলি, তেওঁলোকে কিমান বিশ্বাসসকলে তেওঁলোকে ভাল পালে সেই কথা শুনি। ঠিক তেনেদৰে আমাৰ ভূগাজন এৰিয়া বা সুখাঞ্জন এৰিয়া সেই ইনফৰ্মেশ্যন তেওঁলোকে দিবলৈ চাই যে আপোনালোকে যিমানখিনি দোকান আছে আপোনাৰ ট্ৰেডিং লাইচেন্সটো এপ্লাই কৰক বুলি তেওঁলোকে ইয়ালৈ ইনফৰ্মেশ্যন দিবলৈ আহে। কিন্তু ইণ্টেনশ্যনেলি কিছুমান গুণ্ডাসকলে সেই পৰিস্থিতিটো বেয়া কৰিব বিচাৰে। সেইটোৱে তিনি-চাৰিজনক বেয়াকৈ পিটিলে, বেয়াকৈ মাৰিলে। আমাৰ এই লোকেল পাব্লিক আমাৰ এজন আছে আমাৰ বিধায়কক বেয়াকৈ মাৰিলে, বেয়াকৈ পিটিলে। তেওঁলোকে এই মানে আমাৰ ইনস্পেক্টৰ অফিচাৰসকলক তেওঁলোকে মাৰ ধৰ কৰাৰ কাৰণে তেওঁলোকে মানে বচাব বিচাৰে আৰু তেওঁলোকক বেয়াকৈ পিটিলে। আপোনালোকে কিছুমান মানুহক এৰেষ্ট কৰিছে নাই, ইতিমধ্যে আমি SDPO চাবক কথা পাতিলোঁ আৰু আমাৰ OC চাবক আমি কথা পাতিলোঁ। তেওঁলোকে লিগেলি মতে একশ্যন ল'ব, FIR দিয়া হ'ব, সেইটো কম্প্ৰমাইজ হ'ব। কাৰণ এওঁলোকক ইনস্পেক্টৰক দিচনা নহয়, আমাৰ অট'নমাছ কাউন্সিলক দিচনা হ'ব। অট'নমাছ কাউন্সিল অথৰিটিক তেওঁলোকে দিচনা হ'ব। গতিকে উই কেনট একচেপ্ট দিছ কাইণ্ড অফ বিহেভিয়াৰ। আমি একচেপ্ট নকৰোঁ এনেকুৱা বিহেভিয়াৰ। Lingjung lo, lagi ambil orang tumitan lingjung dan ingin beli uang kali. Itu Karbi Anglong, Autonomous Council Authority terlibat. Lagi trading license, ke ini pinap kali itu mesin pensong uang kali. Kalau 1952 pen lagi lah, so rule tu. Jadi tribal non tribal tu, itu tribal tu sama, non tribal tu sama. NOC betul nak kau, itu kis kini. Mana kita tahu kali, asap so. Lasi untuk Autonomous Council kan dia job consumer dan proses dia beri itu kurang dia.
Sitami trading license ke enangji kusi anutin business konsistami itu nusansi argubom lo. Itu malutin konsami atau trading license ke enangji. Akhir aron ada kita bawa. Dan business trading license lagi dukan asolai ke illegal kusi itu. Itu jadi trading license itu nanti dan plus proposal text itu cipi nanti. Itu government officer dari itu ngambilkan proposal text cipi nanti. Itu nggak karbang lo atau mas konsul officer lo. Ini tuh nih ke proposal text itu cipi nanti. Ini langsung taksi karbang lo atau mas konsul ke yang ugali ke. Si langsung minimum nih kan sih harus proposal ini sebab kita itu malah kalah lagi kan. Turun itu mungkin kali mati. Kita ini dah sukanjan nama warman lo, kalau intentionally itu dah so peaceful level nangkang bodoh untuk tanggungan lo, pasti ini dah so itu lah untuk langsung kibang lo, langsung kencok lo, cek lo, pasti lebaran itu lebaran kompromis me, lagi inspektor tu mulai ketek lo, lagi itu karbang long otomas council authority pada lang polisi ketek. Alang tumi karbang long otomas council officer, itu karbang long authority tum sidang nang toy lo, langsung labangso information anu tin dukan paper behat mantan tum damdong ham dan pasti alang tum mulai ketek lo karbang long otomas ketek lo, kasih itu kompromis me, kasih kumama alfred ke itu ni akar dia lo, alang ni kan ke Bijoy Singh si puyo tanpa usi kunang lang tinggal dong bang punya lo bang kakak ibu dia lo masih non amen ke Bijoy Singh sudah terlang kasih itu lawan अच्छा सारंते जुन तो ला mau kacuknya deh kacuhan dia bukan bang sih mas lagi itu authority में तुम information बिदाम को रोना तें बोलो ते alang तुम्हां के trading में तो internet ही रखो internet को atau रोना तें action dan sebagainya kasih langsung information itu authority में तुम information बिदाम को itu senior secretary bilang itu principal secretary bilang itu honorable CM sadulang DM sadulang alang तुम के तुम cing saya kasih information बिदाम को Ada nanti tuh mahin pen kali ladak nanti tuh lihat orang pek agar kami pun lesson dua nanti abis ni bukan tu film nanti ayah bangsa ni kan. Jadi labang ini tuh masang sih itu handphone bombo anu mana tim masih itu juga diri juga ya. Ajar bisnis eklam lo, ajar beparta itu legal bisnis eklam lo. Sistem ni jadi license energi, lapan ke proposal tax pinagi council han revenue जो mana itu kan dia tuh nang dukan bilang le nang datang dong itu pilih deh itu bupe pasti anu tuh bahasa mina tuh dak dono dukan bilang nang tuh dukan ini itu utai be kita mina tuh tax ini tuh dak pilih apa pilih itu GST tax tapi laban ke tax tapi government kan lagi compulsory lo tax kita lagi compulsory lagi kemudian jum si gipibong boleh lo macam tax lo te government kan kita lo compulsory tax lo compulsory kayak government ada review kali dah kriteria tu itu mana menit dah have mana dah mana kan sih tu mana persenjalan dari itu trading license alang tu application yang dia itu masuk nama dah itu bega kan mana donation sih kan ini bila kena doma maningkan kau itu aplikasi dah tu dah mana lain itu alun langhang betul itu itu hang pan card itu hang ke sponsor ke domicile seperti itu hang kan agar mau force yang satu lah Termas council non ke do prong tum jakong thepik kusipu tinkar biang lo pantong jakong theni ni thekdam nong le lasia jong si nang tum jakong thepik jong si kar biang long non puta 62 la jakong tang piklang protante pinima pena mala banget thompan eres don banget thom kali desi pinila bangso ahur ki pacho dun aghotna long ke tum an eres lamon la pela banget thom Bijoy Singh Arun Kumar Jha Baliram Prasad Atum Phan a business an bon lap unma penamat council an bon lap unma non bisar lam jithan sidang Bijoy Singh ke ita bhata da non penamat council an bon chegunma jong si karbeno termas council aja kong do prongte Bijoy Singh ita bhata penabolom chegon jong si karbeno termas council aja kong thepilang protante Bijoy Singh non aron repen PWD non skar kan penalang ni non hem calon kachiki halat pasudang bang hardware dukan dulu pasul perbangun lalu pangte itu karena untuk mas kausil aja kong do buci nipu penabaman ita bata pasul non tapi aron rei PWD anon
fulfill fe pin pen alang di hem ka chikim non lata pen ama patong bangun arrest hekti putante lapen hardware dokan dorata trading na sena be pin si alang ni non so bangso hardware dokan sulai bong lata pen patong bangun jong si japong du putante lala pongte karbiang long arat non ki dok prong atim karbiang long tumhan ardomji nilimata ardomji tapi na pamat Bijoy Singh pan aprang si laheno ke chok chendai bang lopo ka jana habar ke Bijoy Singh a joni si khai kachar bojimo abatai batai Bijoy Singh aprang nili pena chibong lo es eng long po president ni thang sing na chibong lo nili phanda jun me jun lo gi punili ta non na pen case bong lang nili ta FIR pe lo ni kan ni aprang lasi non ke nili phan gali si karbing long termas council phan si alang ke challenge alang yari sang ho dopik lasi nangli tum aja kong thepik lang te nep ni aprang ita phata bon pm hada ala building basol pm hada building la hardware dukan bon bithala lo pong te karbiang long arat ni tuman ardom ji